हेलो बंधुসকল আপোনালোক সকলোকে স্বাগতম জনাইছো জিয়া চেনেললৈ আজি আপোনালোকৰ ওচৰত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বিষয় যেটো বৰ্তমান ভাৰতৰ সকলো মানুহৰ কাৰণে প্ৰয়োজনীয় আৰু 18 প্লাস বয়স থকা মানুহে প্ৰত্যেকই আমি কি কৰিব লাগিব ভ্যাকচিন ল'ব লাগিব সেই ভ্যাকচিন লোৱাৰ পিছত যেটো আমাৰ মোবাইলত এটা সাৰ্টিফিকেট আহে আৰু সেই ভ্যাকচিনেশন সাৰ্টিফিকেটত যদি কাৰোবাৰ নাম ডেট অফ বাৰ্থ জেন্ডার ভুল আহে আৰু সেইটো আমাৰ এই ভিডিওটোৰ জৰিয়তে নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে সহজ উপায়েৰে ঠিক কৰিব পাৰিব কেনেকৈ সহজ উপায়েৰে আপোনালোকে ঠিক কৰিব পাৰিব নিজৰ নাম জেন্ডাৰ ডেট অফ বাৰ্থ ভ্যাকচিনেশন সাৰ্টিফিকেটত সম্পূৰ্ণ সহজ উপায়টো আমাৰ এই ভিডিওটোত আপোনালোকে পাব বন্ধুসকল স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই থাকক প্ৰথমতে আপোনালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব আৰু ক্ৰম ব্ৰাউজাৰত খুটো খুলি টাইপ কৰিব cowin.gob.in আৰু এটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অফসেট খোল খাব চাওক লিখা আছে আৰু ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত চাব ৰেজিষ্টাৰ অৰ সাইন ইন ফৰ ভ্যাকচিনেশন আৰু ইয়াত আপোনালোকে যেটো নম্বৰ ভ্যাকচিন লওতে যেটো নম্বৰ দিয়ে সেই মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত গেট ওটিপি এটোত ক্লিক কৰিব আৰু সেই নম্বৰত এটা ওটিপি যাব তাৰ পৰা এই ওটিপিটো ভেৰিফিকেশন কৰিব লাগিব মোবাইল নম্বৰত যেটো ওটিপি আহিব এটো ওটিপি ইয়াত টাইপ কৰিব আৰু ভেৰিফাই এজ প্ৰসেছত ক্লিক কৰিব তাৰ পিছত এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াত ৰেজ ইন ইস্যু এটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব আৰু এটোত আপোনালোকৰ ইয়াত চাখৰ মুখত নিজৰ নাম ইয়াত আহি যাব ইয়াত চাওক আপোনালোকৰ নামৰ লগত চেঞ্জ বুলি লিখা আছে যদি ভুল থাকে নাম ডেট অফ বাৰ্থ যিকোনো যেটো বিষয় ভুল থাকে হেতু বিষয়ৰ সাইডত চেঞ্জ বুলি লিখা আছে সেই তাত ক্লিক কৰিব আৰু চেঞ্জত ক্লিক কৰাৰ পিছত ইয়াত টাইপ কৰাৰ অপচন আহিব আৰু ইয়াত আপোনালোকে শুদ্ধ নামটো টাইপ কৰিব নাম লিখাৰ পিছত তলফালে স্ক্ৰল কৰিব কন্টিনিউ বুলি লিখা আছে এই কন্টিনিউত ক্লিক কৰিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে ইনফৰমেশন টু চেঞ্জ বুলি লিখা আছে আৰু তলফালে স্ক্ৰল কৰিব আৰু ইয়াছ সম্পূৰ্ণ ৰিকুৱেষ্ট ফৰ ভ্যাকচিন সাৰ্টিফিকেট হৈ গল 3-4 মিনিট মান পাছত আপোনালোকে চেক কৰিব আৰু আপোনালোকৰ শুদ্ধ নামটো ইয়াত আহি যাব বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিও আগলৈ পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক